Hello and welcome back. ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ আহা আৰম্ভ কৰোঁ আজি লেসন 16 or questions answer শিতান question number 1 who is the poet of the poem কবিতাটোৰ কবি কোন the poet of the poem is Elin Matthias কবিতাটোৰ কবি Elin Matthias 2 whose feet are in the earth and heads are in the sky কাৰ ভৰিবোৰ পৃথিৱীত বা মাটিত থাকে আৰু মূৰবোৰ আকাশত থাকে tall trees feet are in the earth and heads are in the sky ওখ গছবোৰৰ ভৰিবোৰ মাটিত লাগি থাকে ভৰি অৰ্থাৎ শিপা আৰু heads অৰ্থাৎ আগলি এই আগলিবোৰ আকাশত থাকে বুলি কৈছে what do the tall trees watch go by ওখ গছবোৰে কি গৈ থকা চাই বা কি চলি থকা চাই tall trees watch the clouds go by ওখ গছবোৰে চলি থকা বা গৈ থকা মেঘবোৰ চাই now what is that sends the birds to rest হেতু কি যিয়ে চৰাইবোৰক জিৰণি লবলৈ পঠিয়াই দিয়ে the dusk sends the birds to rest dusk মানে হৈছে সন্ধিয়া সন্ধিয়াটোৱে চৰাইবোৰক জিৰণি লবলৈ পঠিয়াই দিয়ে জিৰণি লবলৈ কলৈ পঠিয়াই দিয়ে চৰাইবোৰে জিৰণি ক'ত লয় চৰাইবোৰে জিৰণি লয় ওখ গছৰ বুকুতে সাজি লোৱা বাঁহবোৰত গতিকে এইকাৰণে কৈছে সন্ধিয়া সময়ত চৰাইবোৰ বাঁহলৈ পঠিয়াই দিয়ে কোনে পঠিয়াই দিয়ে সেই সন্ধিয়া নামৰ যিটো সময় আছে এই সময়খিনি তোমালোকে দেখিছা সন্ধিয়া সময়ত চৰাইবোৰ সকলোবোৰ চৰাই বাঁহলৈ আহে এতিয়া ইয়াৰ পিছৰ question number 5 to চোৱা question number 5 how do the trees help the birds গছবোৰে চৰাইবোৰক কেনেদৰে সহায় কৰে the tall trees shelter the birds safe in a nest ওখ গছনিবোৰে চৰাইবোৰক নিৰাপদে বাঁহত আশ্ৰয় দিয়ে shelter মানে আশ্ৰয় তাৰ পিছত questionটো হৈছে find 3 pairs of rhyming words in the poem কবিতাটোত তিনিযোৰ rhyming words বিচাৰি উলিয়াব দিছে আৰু লিখিব দিছে তো আমি কবিতাটো চালো চাই পেলাই প্ৰথমতে আমি পালো sky skyৰ অপজিটত আছে by তাৰ পিছত পালো restৰ অপজিটত আছে nest সাউন্ডটো মিলিছে নহয় জানো তাৰ পিছত ভালদৰে কবিতাটো চাই দেখিলো sleeping আৰু peeping এই দুটা rhyming wordৰ দৰে মিলি আছে গতিকে এদৰে আমি কি কৰিব পাৰো rhyming words বিলাক উলিয়াব পাৰো rhyming words উলিয়াই বেছিকৈ লিখি থাকিলে আমাৰ কি সুবিধা হয় আমি আগলৈও যিকোনো কবিতা চাই তাৰ rhyming words বিলাক খুব সহজতে উলিয়াব পাৰিম সেইকাৰণে তোমালোকে এটো কৰিবা rhyming words বিলাক বিচাৰিবা আৰু সেইবোৰ লিখিবলৈ যত্ন কৰিবা এতিয়া এটা question দিছে হেকত how are trees helpful to us গছবোৰ আমাৰ বাবে কি ধৰণে সহায়ক হয় or what do trees give us বা গছগছনিবোৰে আমাক কি দিয়ে প্ৰথমতে পাইছো trees give us food to eat গছগছনি আমাক খাবলৈ আহাৰ দিয়ে trees give us air to breathe উশাহ লবলৈ গছগছনি আমাক কি দিয়ে বায়ু দিয়ে trees give us paper to write গছগছনি আমাক লিখিবলৈ কাকত দিয়ে and trees give us cloth to wear আৰু গছগছনি আমাক পিন্ধিবলৈ কাপোৰ দিয়ে ইয়াৰ উপৰিও গছগছনি অবিহনে আমি থাকিব নোৱাৰো বিভিন্ন বস্তু গছগছনিৰ পৰাই পাওঁ হয়নে নহয় গছগছনিৰ পৰা আমি ইমানে বস্তু পাওঁ তাৰ কোনো হিচাপ নিকাচ নাই এইভাবে কোৱা হয় গছ থাকিলেহে মানুহ থাকিব বা এক বৃক্ষ 10 পুত্ৰৰ সমান অৰ্থাৎ এজোপা গছ 10 জন পুতেকৰ সমান ঠিক আছে বাৰু আজিৰ ভিডিওটো ইমানতে শেষ কৰিলো পৰৱৰ্তী ভিডিওত তোমালোকক লগ পাম আশা কৰো সাবস্ক্ৰাইব শেয়াৰ আৰু লাইক কৰিবা ধন্যবাদ নমস্কাৰ